यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम धर्मस्य तदात्मानं सृजाम्यहम्। नमस्कार, সকলোকে সন্ত মাৰ্গলৈ স্বাগতম জনাইছো। আজি আগবঢ়াইছো কথা গীতাৰ প্ৰথম অধ্যায়ৰ বিখ্যাত যুগৰ দ্বিতীয় অংশ। ইয়াৰ পাছত কৌৰৱপতি দুৰ্যোধনৰ অভিপ্ৰায় ইতিমধ্যে বুজিব পাৰি তেওঁৰ প্ৰতি থকা শংকাভাৱ অপনয়নৰ বাবে নিজৰ বীৰত্বৰ মান মৰ্যাদা ৰক্ষা আৰু প্ৰকাশ কৰি তেওঁৰ মনত হৰ্ষোল্লাস সৃষ্টি কৰাৰ লক্ষ্যত পুৰুষসকলৰ ভিতৰত সকলোতকৈ বৃদ্ধ পিতামহ ভীষ্মই সিংহৰ গৰ্জনৰ দৰে মহাদাত কৰাকৈ তেওঁৰ শংখটো উচ্চ স্বৰে বজাই দিলে। পিতামহ ভীষ্মই দুৰ্যোধনৰ মনত উৎসাহ দিয়া উদ্দেশ্যত ডাঙৰকৈ শব্দ কৰি শংখটো নিনাদিত কৰাৰ পাছতেই কৌৰৱ পক্ষৰ জয়ধ্বনি কৰি বিভিন্ন শংখবোৰ বাজি উঠিল। ভেৰী, প্ৰণৱ, আনক, গোমুখ আদি বাদ্যবোৰো শংখধ্বনিৰ লগে লগে একে সময়তে বাজি উঠাত সেই গোটেইবোৰ ৰণবাদ্যৰ ধ্বনিয়ে বৰ তুমুল অৰ্থাৎ দুৰ্ঘোৰ কোলাহলৰ সৃষ্টি কৰিলে। কৌৰৱ পক্ষৰ বাদ্যধ্বনিৰ মহানিৰ্ঘোষ শুনি পাৰ্থসাৰথী কৃষ্ণ আৰু পাণ্ডৱসকলৰ মনত ৰণহুংকাৰৰ বাদ্যধ্বনি কৰাৰ ইচ্ছা লগে লগে প্ৰকট হৈ পৰিল। কৌৰৱ পক্ষৰ ভীষ্মৰ শংখটোতকৈ অধিক মাহাত্বপূৰ্ণ শংখ কৃষ্ণ আৰু অৰ্জুনৰ হাতত আছিল, কাৰণ তেওঁলোক দুজনৰ শংখ দুটা আছিল দিব্য শক্তি সম্পন্ন। ভগৱান কৃষ্ণ আৰু অৰ্জুন বগা ঘোঁৰাই টনা এখন প্ৰকাণ্ড ৰথত বহি আছিল। শ্বেত অশ্বযুক্ত সেই ৰথখনত উপবিষ্ট হৈ থকা কৃষ্ণ আৰু অৰ্জুনেও তেতিয়া তেওঁলোকৰ সেই দিব্য শংখ দুটা বজাই দি বিজয়ধ্বনি কৰি সৈন্য তথা বীৰ যোদ্ধাসকলক উৎসাহিত কৰিলে। সকলো ইন্দ্ৰিয়জয়ী, জিতেন্দ্ৰিয় আৰু ইন্দ্ৰিয়াতীত ভগৱান ঋষিকেশ কৃষ্ণই তেওঁৰ পাঞ্চজন্য নামৰ শংখটো আৰু অৰ্জুনে দেৱদত্ত নামৰ শংখটো বজাইছিল। তেওঁলোক দুজনৰ শংখ নিনাদ হোৱাৰ লগে লগে দ্বিতীয় পাণ্ডৱ ইচ্ছামতে ভয়ংকৰ কাম কৰি দিব পৰা বিকুদৰে পৌণ্ড্ৰ নামৰ তেওঁৰ প্ৰকাণ্ড শংখটো বজাই দিলে। তাৰ পাছত কুন্তি পুত্ৰ যুধিষ্ঠিৰে তেওঁৰ অনন্ত বিজয় নামৰ শংখটো, নকুলে সুন্দৰ শব্দ কৰা কুহুক নামৰ শংখ আৰু সহদেৱে মণিপুষ্পক নামৰ তেওঁৰ নিজা শংখটো বজাই দিলে। তদুপৰি পৰম শক্তি সম্পন্ন আৰু ধনুৰ্ধৰ কাশীৰাজ মহাৰথী শিখণ্ডী, ধৃষ্টদ্যুম্ন বিৰাট নগৰৰ ৰজা বিৰাট, অপৰাজেয় যদুবীৰ সাত্যকী, দ্ৰৌপদীৰ জনক দ্ৰুপদ, দ্ৰৌপদীৰ পুত্ৰসকল, মহাবলী সুভদ্ৰাৰ পুত্ৰ মহাবীৰ অভিমন্যু আদি পাণ্ডৱ বংশৰ বীৰসকলে নিজৰ নিজৰ পৃথক পৃথক শংখবোৰ বজাই দিলে। তেতিয়া সেই শংখবিলাকৰ মহাঘোষধ্বনিয়ে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ হৃদয়বোৰ যেন বিদাৰি পেলালে, কাৰণ সেই ভীষণ শব্দবোৰে পৃথিৱীৰ পৰা আকাশ পৰ্যন্ত ভয়ংকৰ প্ৰতিধ্বনি তুলি কৌৰৱসকলৰ প্ৰতি ভয়ংকৰ প্ৰত্যাহ্বান জনাইছিল। অৰ্থাৎ সেই তুমুল শব্দই আকাশ কঁপাই তোলাত কৌৰৱ পক্ষ এক ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকৰ বুকু কঁপি গৈছিল। ইয়াৰ পাছত তেনে সময়তে মহাবীৰ কপিৰাজ হনুমানৰ পতাকা থকা কপিধ্বজৰ ৰথত অৱস্থান কৰা পাণ্ডু ৰজাৰ পুত্ৰ গাণ্ডীৱধাৰী অৰ্জুনে যথাস্থানত স্থিতি গ্ৰহণ কৰি যুদ্ধক্ষেত্ৰত ৰণ কৰিবলৈ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলেও প্ৰস্তুত হৈ থকা দেখা পাই ধনুখন হাতত লৈ প্ৰয়োগ কৰিবলৈ উদ্যত হ'ল। হে ভূপতি! তাৰ পাছত অৰ্জুনে ঋষিকেশ কৃষ্ণক এই বুলি ক'লে, হে সুস্থিৰ ধীৰস্থিৰ ভগৱন্ত অচ্যুত, কৃপা কৰি মোৰ ৰথখন দুয়োটা সৈন্যদলৰ মাজলৈ নি কিছু সময়ৰ কাৰণে ৰাখি দিয়ক, কাৰণ যুদ্ধ কৰাৰ উদ্দেশ্যত নিজ নিজ ঠাইত সাজু হৈ থকা এই সৈন্যসকলৰ লগতে এই মহাসংগ্ৰামৰ প্ৰস্তুতিত মই কোন কোন যুদ্ধবীৰসকলৰ লগত যুদ্ধ কৰিব লাগিব সেইসকলক মই সঠিকভাৱে এবাৰ চাই ল'ব লাগিব। বিশেষকৈ অতি দুৰ্বুদ্ধিসম্পন্ন কুটবুদ্ধিয়া ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনৰ মনত ভালৰি লগাবলৈ যিসকল যুঁজাৰু লোক এই যুদ্ধক্ষেত্ৰত যুদ্ধ কৰিবলৈ সমাগত হৈছেহি সেইসকলক মই এবাৰ ভালদৰে চকু ফুৰাই চাই লওঁ। কুৰুক্ষেত্ৰত হোৱা তেনে যুদ্ধৰ পৰিস্থিতি আৰু পৰিৱেশৰ কথা সদৰি কৰি দিব্য দৃষ্টিসম্পন্ন সঞ্জয়ে পুনৰ ক'বলৈ ধৰিলে, হে ভাৰত
প্ৰজাপালক মহাৰাজ গুড়াকেশ অৰ্জুনে ঋষিকেশক এনেদৰে কোৱাত সেই ভগৱান শ্ৰীকৃষ্ণই দুয়োটা সৈন্যবাহিনীৰ মাজত তেওঁৰ সেই উত্তম ৰথখন ৰাখি দি অৰ্জুনৰ অনুৰোধৰ মৰ্ম বুজা যদুপতিয়ে ভীষ্ম, দ্ৰোণ আৰু আন সকলো বিশিষ্ট পাৰ্থিৱসকলৰ সন্মুখত তেওঁক ক'লে, হেৰা প্ৰিয় পাৰ্থ, এই ৰণক্ষেত্ৰত গোট খোৱা এই কৌৰৱসকলক তুমি সাৱধানে চাই লোৱা। ৰথখন কৃষ্ণই যথাস্থানত ৰাখি দিয়াৰ লগে লগে অৰ্জুনে দুয়োটা পক্ষৰ সৈন্যদললৈ চাই দেখা পালে যে তেওঁৰ সকলো নিজৰ আত্মীয়জনেই যুদ্ধক্ষেত্ৰত বিদ্যমান। তেওঁৰ পিতৃবয়সীয়া পিতৃসকল, ভীষ্ম আদি পিতামহ, কৃপাচাৰ্য, দ্ৰোণাচাৰ্য আদি আচাৰ্য তথা গুৰুস্থানীয় ব্যক্তিসকল, মোমায়েকসকল, পুত্ৰ, নাতি আৰু ভাতৃসকলৰ লগতে বন্ধু বান্ধৱসকলক দেখা পালে। অৰ্থাৎ দুৰ্যোধন আদি ভাতৃ অশ্বত্থামাৰ দৰে বন্ধু বান্ধৱসকলৰ উপৰিও শহুৰসকলকো যুদ্ধত উপস্থিত থকা দেখা পালে। কুন্তীৰ পুত্ৰ অৰ্জুনে তেনে নিজৰ নিকটাত্মীয় সকলো লোককে যুযুৎসু হৈ ৰণাংগনত ৰৈ থকা দেখা পাই তেওঁলোকৰ প্ৰতি মনত সুগভীৰ দয়াভাৱে দেখা দিয়াত শেষত বৰ অভিভূত হৈ পৰিল। সেইকাৰণে তেওঁ বিষাদ মনেৰে শ্ৰীকৃষ্ণক এই বুলি ক'বলৈ ধৰিলে, হে প্ৰিয় সখা কৃষ্ণ, যুদ্ধ কৰাৰ ইচ্ছাৰে ইয়াত মোৰ সমীপত আৰু সন্মুখত উপস্থিত হোৱা আত্মীয় স্বজনসকলক দেখা পাই মোৰ দেহৰ অংগসমূহ কঁপি উঠিছে আৰু মুখখনো চিন্তাত শুকাই গৈছে। কাৰণ তেওঁৰ সৈতে যুদ্ধাৰ্থে আগমন কৰা নিজৰ মানুহবিলাকো যুদ্ধত মৰিব। শত্ৰু পক্ষতো নিজৰ ভাই ভতিজা, জ্যেষ্ঠ, পিতৃ পিতামহ আদি নিজৰ আত্মীয় লোকসকলেই আছে। যুদ্ধত তেওঁলোকক নিজ হাতেৰে বধ কৰিব লাগিব। এই কথাটো কেতিয়াও সমীচীন হ'ব নোৱাৰে। এই ইষ্ট কুটুম্ব, জ্ঞাতি বান্ধৱ আদি সকলো লোকৰ যুদ্ধত প্ৰাণ নাশ হোৱাৰ ভয়ত অৰ্জুনে তাৰ প্ৰমাণস্বৰূপে কৃষ্ণক এই কথাটো ক'লে যে ভয়ত তেওঁৰ শৰীৰত কঁপনি উঠিছে আৰু গাৰ নোমবোৰ শিয়ৰি উঠিছে। চিন্তা দুশ্চিন্তাত তেওঁৰ ধৈৰ্য লোপ হৈছে। গতিকে গাণ্ডীৱ ধনুখন হাতৰ পৰা পিছলি তলত পৰি গৈছে আৰু ভয়ে শোকে গাৰ ছালবোৰ বাৰে বাৰে পুৰি নিয়াৰ দৰে অনুভৱ হৈছে। ইয়াৰ পাছত মনত হোৱা অস্থিৰতা আৰু দুৰ্বলতাৰ ফলত মোহগ্ৰস্ত হোৱা অৰ্জুনে পুনৰ কৈছিল, হে কেশী দৈত্য বধ কৰোঁতা প্ৰভু কৃষ্ণ, মই এতিয়া এই ৰণভূমিত অলপো সময় স্থিৰে থাকিবলৈ নোৱাৰিম। কাৰণ মোৰ মনটো বিমূঢ় হৈ পৰি চঞ্চলভাৱে যেন ঘূৰি ফুৰিছে। ভুল চিন্তা ভাৱনা কিছুমান মোৰ মনলৈ আহিছে। পুনৰ এনে বিভ্ৰম অৱস্থাত মই বিপৰীত আৰু প্ৰতিকূল অমংগলীয়া লক্ষণবোৰ এতিয়া দেখিবলৈ পাইছোঁ। এনে বিপৰীত লক্ষণবোৰৰ দৃশ্য মনলৈ অহাত আৰু দৃষ্টিগোচৰ হোৱাৰ পৰিণামস্বৰূপে অৰ্জুনৰ মনত এনে ভাৱ ঘনীভূত হৈছিল যে ইমানবিলাক নিজৰ মানুহ বধ কৰাৰ ফলত তেওঁ যুদ্ধত জয়লাভ কৰিলেও তাৰ পাছৰ পৰিণতিত তেওঁ নিশ্চয় মানসিক দুখোকেহে লাভ কৰিব লাগিব। কাৰণ নিজৰ অতি আত্মীয় লোকসকলক বধ কৰি যুদ্ধোত্তৰ কালৰ পাছৰ জীৱনত তেওঁ দুখতে সময় পাৰ কৰিব লাগিব। সুখ ভোগ কৰাৰ আশা নাথাকিব। এনেদৰে অৰ্জুনৰ মনত নিৰাশাৰ ভাৱে দেখা দিয়াত তেওঁ কৃষ্ণক ক'লে, হে বান্ধৱ কৃষ্ণ, মই এই যুদ্ধত নিজৰ স্বজনসকলক বধ কৰি কিবা শ্ৰেয়স্কৰ শুভফল লাভ হোৱা কথাটো বাস্তৱ ক্ষেত্ৰত দেখা নাই। কাৰণ এই আপোন মানুহবোৰক প্ৰাণে মাৰিলে মোৰ কি লাভ হ'ব? গতিকে প্ৰভু, মই এনে পৰিস্থিতিত আমাৰ বিজয় লাভ হোৱাৰ কামনা নকৰোঁ আৰু বিজয়ৰ পাছতো এনে এখন স্বজন হত্যাৰ দ্বাৰা লাভ হোৱা ৰাজ্য আকাংক্ষা নকৰোঁ। ৰাজভোগৰ বিভিন্ন সুখ সম্ভোগবোৰো কামনা নকৰোঁ। কাৰণ ভাতৃঘাতী সংঘৰ্ষৰ পৰা লাভ হোৱা ৰাজভোগ আৰু ৰাজসুখ লাভ কৰাৰ কোনো মূল্য নাই। এতেকে হে মোৰ অধিপতি গোবিন্দ, আপুনি ইন্দ্ৰিয়জয়ী, কিন্তু আমি ইন্দ্ৰিয় পৰায়ণ লোক। সেইবাবে ইন্দ্ৰিয় সুখৰ কাৰণে যদি ৰাজভোগ বা ৰাজ্য বিচাৰোঁ সেইটো স্বাভাৱিক কথা। কিন্তু আমাৰ ইষ্ট মিত্ৰ জ্ঞাতি কুটুম্ব ভাই ভাতৃসকলক বধ কৰি যদি তেনে ৰাজভোগ বা ৰাজসুখ ভোগ কৰোঁ তেনেহ'লে সেইটো বিশেষ পাপৰ কাৰণ হ'ব। গতিকে হে ইন্দ্ৰিয়াতীত
জিতেন্দ্ৰীয় পুৰুষ। আমাৰ কাৰণে তেনে দুষ্কৰ্মৰ দ্বাৰা লাভ কৰা ৰাজ্যৰ কি লাভ? এই নশ্বৰ জীৱনত নানা ৰাজভোগৰ ৰাজসিক সুখ আৰু ভোগপূৰ্ণ লাভ-বিলাসৰ বা প্ৰয়োজন কি? অথবা আমি অন্যায়ভাৱে নিজ স্বাৰ্থ পূৰণ কৰি জীয়াই থকাৰ কি লাভ বা কি প্ৰয়োজন? আমি যিসকল লোকৰ বাবে ৰাজ্য, ৰাজভোগ, ৰাজসুখ বা ভোগবিলাসৰ সুখ লাভ কৰিবলৈ আকাংক্ষা কৰি যুদ্ধ কৰিবলৈ আহিছোঁ, সেইসকলক দেখা গৈছে যে তেওঁলোকে ধন সম্পদ, ঐশ্বৰ্য বিভূতিবোৰ বিসৰ্জন দি আনকি নিজৰ প্ৰাণটোকো যুদ্ধক্ষেত্ৰত বিসৰ্জন দিবলৈ আহি ইয়াত উপস্থিত হৈ বিনা দ্বিধাই ৰৈ আছে। সেইসকল হৈছে আমাৰ আচাৰ্যগুৰুসকল, পিতৃসকল, পুত্ৰসকল আৰু পিতামহসকল। তদুপৰি ৰণোন্মত্ত হৈ সমবেত হোৱা মাতুলসকল, শহুৰসকল, নাতিহঁত, কুলখালী আৰু আন আন সম্বন্ধীয় লোকসকল। এওঁলোকৰ এনে অৱস্থান আৰু এনে যুদ্ধৰ আশা আৰু মৰণৰ ইচ্ছাবোৰ মই সঁচাকৈয়ে বৰ বিপৰীত দেখিছোঁ। সেয়েহে মই আপোনাক কৈছোঁ, মধুবীনাক্ষী শ্ৰী মধুসূদন, যে তেওঁলোকৰ হাতত মই বা আমিবোৰ মৰিলেও মই কিন্তু নিজে তেওঁলোকক বধ কৰিবলৈ নিশ্চয় ইচ্ছা নকৰোঁ। আনকি ত্ৰৈলোক্যৰ তিনিও লোকৰ ওপৰত আধিপত্য বা ত্ৰৈলোক্যৰ ৰাজ্যভোগ লাভ কৰিবলৈও নিবিচাৰোঁ। আকৌ তিনিও লোকৰ ৰাজত্ব লাভ কৰিলেও তাৰ পৰা বা কি সুখ বিচাৰিম? সেইবিলাক অপৰ্যাপ্ত সুখো বাঞ্ছা নকৰোঁ। গতিকে যিহেতু ত্ৰৈলোক্যৰ ৰাজ্য লাভ বা ৰাজত্ব সুখৰ বাবেও এওঁলোকক বধ কৰিবলৈ নিবিচাৰোঁ, তেনে ক্ষেত্ৰত কেৱল এখন পৃথিৱীৰ অধিপতি হৈ পৃথিৱীৰ ৰাজভোগৰ কাৰণে কিয় এওঁলোকক মিছাতে বধ কৰোঁ? সেইবাবে এই কথাটো নিশ্চিত যে এইসকলক হত্যা কৰি মই এই পৃথিৱীৰ ৰাজত্ব বাঞ্ছা নকৰোঁ। এনে ক্ষেত্ৰত হে জনাৰ্দন, ধৃতৰাষ্ট্ৰপুত্ৰ কৌৰৱ ভাতৃসকলক বধ কৰিলে আমাৰ কি প্ৰীতি আৰু তৃপ্তি লাভ হ'ব? কাৰণ যুদ্ধত আমাৰ এই ছজন ভাতৃসকল বধ হ'লে নাইবা আত্মীয়সকল মৰি যোৱাৰ কাৰণে আমাৰ নিজৰ সুহৃদয় বুলিবলৈ কোনো বাকী নাথাকিব। তেনে ক্ষেত্ৰত পৃথিৱী ৰাজ্য লাভ কৰি আমি যিবিলাক ধন সম্পত্তি পাম বা সুখ সন্তোষ লাভ কৰিম, আমাৰ সেই ঐশ্বৰ্য আৰু সুখ দেখি আনন্দ কৰিবলৈ কোনো ইষ্ট মিত্ৰ কুটুম্ব ভাই বন্ধু জীয়াই নাথাকিব। গতিকে আমাৰ ভাতৃ কৌৰৱসকলক বধি আমি কোনো প্ৰকাৰে প্ৰীতি লাভ কৰিব নোৱাৰিম। আৰু শুনক,